নমস্কাৰ, মণি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি ইয়াত ৰুটি খাবলৈ ওলাইছোঁ। ৰুটিৰ বাবে ইয়াত আটা সানি আছোঁ। এইখিনি মাৰি আধা ঘণ্টাৰ বাবে ঢাকি থ'লোঁ। ঢাকি থৈ আধা ঘণ্টাৰ পিছত ইয়াৰ ৰুটিখিনি বেলি লৈছোঁ। ৰুটি অকল 2জন মানুহৰ কাৰণে। লগতে আজি ৰুটি অমিতাৰ লগত খোৱা হ'ব। সেইবাবে ইয়াৰ অমিতা আলু গুচাই লৈছোঁ। অমিতাখিনি ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এয়া ধুই পেলাই কুকাৰত বহাই দিম। অমিতা আলু লগতে মগু দাইল কেইটামান তিয়াই ৰাখিছিলোঁ, সেই মগু দাইলকেইটাও লগতে দি দিম। এইখিনি 2টা চিটি মাৰি ল'ম। সোৱাদ অনুসৰি নিমখ দিম। লগতে তেজপাত 3খন দি দিম। ভালকৈ ধুই লৈছোঁ কাৰণ ধূলি চুলি লাগি থাকিব পাৰে বেক চাইডে। এয়া পানী বেছি নিদিওঁ, পানী অকণমান দিছোঁ। যেন তেনে ডুব যোৱাকৈ পানী দিছোঁ। এইখিনিতে 2টা চিটি মাৰি ল'ম। ইয়াৰ পিছত মই চয়াবিনখিনি 2-3 বাৰমান ধুই লৈছোঁ ধুনীয়াকৈ। ইয়াত এতিয়া চাহী গৰম মছলা অলপ দি দিম চয়াবিনখিনিত। চয়াবিনখিনি আগতে তিয়াই থোৱা আছিল আৰু ধুনীয়াকৈ ধুই পেলাই চাহী গৰম মছলা লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি অলপ দি লৈছোঁ। দি পেলাই ইয়াত অকণমান বেচন দিম। এইখিনি ধুনীয়াকৈ সানি লৈছোঁ যাতে নিমখখিনি চয়াবিনত সোমাই যায়। তাৰপিছত অলপ বেচন দিছোঁ। বেচন 3 চামুচমান দিছোঁ। লগতে অকণমান শুকান পিঠাগুড়ি দিছোঁ। তাৰপিছত লগতে হাতত অকণমান পানী ছটিয়াই লৈ এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। এইখিনি সানি অকণমান দেৰি থৈ দিম। তাৰপিছত মই আদা নহৰু গুচাই লৈছোঁ। আদা নহৰু পেষ্ট এটা বনাই ল'ব লাগিব। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। তাৰপিছত মই কেৰাহী এখন গৰম হ'বলৈ দি চয়াবিনখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। কম তেলত ভাজিছোঁ, তেল সৰহকৈ দিয়া নাই। এইখিনি ভজা হৈ গ'ল। আনপিনে এইপিনে ৰাতিপুৱা বনোৱা দালি আছিলে, অকণমান গৰম কৰি থৈছোঁ। এইপিনে কেৰাহী এখন পাতি লৈছোঁ। এইখিনি ধুনীয়াকৈ সিজি গ'ল দেখিছেনে? তেজপাতকেইটা মই এতিয়া উঠাই দিম। এইখিনি কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া তেলখিনি গৰম হ'বলৈ দি মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ফুটাই ল'ম। কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। লগতে কেঁচা জলকীয়া এটা দি দিছোঁ দুফাল কৰি। এতিয়া আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম।
এতিয়া হালধি দি দিম। এতিয়া বইল কৰি লোৱা এইখিনি দি দিম অমিতাখিনি। আদা নহৰু অকণমান থৈ দিয়া আছিলে সেইখিনিও দি দিছোঁ। এতিয়া যোনখিনি ভাজি লোৱা চয়াবিনখিনি ইয়াত দি দিছোঁ। দি এতিয়া অকণমান উতলিব দিম। এনেকৈ অমিতা খাই মোৰ খুব ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন ৰুটিৰ লগত। এতিয়া ৰুটিকেইখন মই বনাই ল'ম। মৰম দি মৰম কলৈ যা, কলিজা লৈ কলিজা থৈ যা। কথা দে মই কথা দিলো তোৰে কৈ নাজানি মই তোৰে কৈ নাজানি মই ৰুটিখন ভালকৈ পুৰি লৈছোঁ, নহ'লে কাণবোৰ নপুৰিলে খাই বেয়া লাগে। সেইকাৰণে ছাইডকেইটা পুৰি লৈছোঁ ধুনীয়াকৈ। একেখন টাৱাতে মই ইয়াত ডিম এটা অমলেট কৰিবলৈ মিঠাতেল দি দিছোঁ। লগতে দুটামান মিঠি গুটি দি দিছোঁ। মিঠি গুটি দুটামান দিছোঁ ডিমৰ গোন্ধটো বেছিকৈ নাহিবৰ কাৰণে। মিঠি গুটি দিলে মিঠি গুটি গোন্ধটো ভাল লাগে। মই এনেকৈ ডিমটো ৰোল বনাই লৈছোঁ। এতিয়া ঢাকোন দি দিম। ঢাকোন দি ওপৰত অকণমান পানী ছটিয়াই দিম। তেতিয়া ডিমটো বহুত ডাঙৰকৈ ফুলি আহে। এয়া চাওক কিমান ফুলি আছে। কেমেৰাত ইমান স্পষ্টকৈ ধৰিব পৰা নাই, কিন্তু বহুত ডাঙৰকৈ ফুলি যায়। ঢাকোনখন লগাই দি অকণমান পানী ছটিয়াই দিলে। এয়া খাবলৈ ৰেডি হৈ গ'ল। অকণমান আমৰ আচাৰ, লগতে ডিম অমলেট আৰু অমিতাৰ চব্জিখিনিত অকণমান পিঁয়াজ আৰু জলকীয়া কাটি ওপৰত দি লৈছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব।